নাই সকলো ভালে আছে চাগে ন ভাবিলোঁ ভিডিঅ' এটা বনাওঁ কি বনাওঁ চবেই খোৱাৰ কথা কৈ থাকে তো সেইটো কাৰণে বোলো এটা খোৱা ভিডিঅ' বনাওঁ তো খোৱা ভিডিঅ' কি আজি ঘৰলৈ যাম মাজুলীৰ পৰা ৰাতিপুৱা আহি পালোহি তো ভাবিলোঁ অলপ খাচী বনাওঁ নিলোঁ বাহিৰলৈ গৈছে গধূলি আহি পাবহি তো সি ৰাতি খাব সেইটো কাৰণে কি বনামকৈ খাচী আনিলোঁ আনি পেলাই এতিয়া কেৰাহীত দিলোঁ কুকাৰত দিলোঁ এতিয়া কি দিলোঁ কি নাই বলক আমি দেখুৱাই আছোঁ আহক এয়া মই এই আপোনাৰ ইয়াত অকণমান দেৰি কৰিলোঁ মই এইটো অনা আপোনাৰ ইয়াত প্ৰথম পিঁয়াজ আদা নহৰু জলকীয়া দি পেলাই অলপ তেল দি পেলাই ফ্ৰাই কৰিলোঁ কৰি পেলাই ছাগলী অকণমান তেলটো বেছিকৈ লৈছোঁ দেই খাচীটোৰ তেল আনিলোঁ তাত তেল আনি পেলাই ফ্ৰাই কৰিছোঁ এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰিলোঁ কৰাৰ পিছত এতিয়া ছাগলীখিনি তাতে দি পেলাই লৰোৱা নাই লৰাম এতিয়া কিন্তু তাৰ লগত মই দিলোঁ এই অমিতা ইয়াৰ এফাল অমিতা ল'লোঁ তাৰপিছত আলু ল'লোঁ লৈ পেলাই কুকাৰত দিলোঁ আৰু একদম শ্লাইড অকণমান নিমখ দিছোঁ যাতে তাৰ ভিতৰত নিমখটো সোমাই যায় ইয়াত আলু আৰু অমিতাটো দিছোঁ এইটো বনাম আৰু ইয়াত আপোনাৰ হেৰি গোটেই পিঁয়াজখিনি ফ্ৰাই কৰি থাকোঁতে ইয়াত অকণমান জালুক গুড়ি দি দিলোঁ জালুক গুড়ি মানে অকণমান হেৰি আপোনাৰ এইটো কি বুলি কয় অমিতা দি বনালে অকণমান যদি জালুকৰ গোন্ধটো নাহে ভাল নালাগে আৰু জলকীয়া ইয়াত ভালকৈ দিছোঁ পূৰা জ্বলা দেই এতিয়া আপোনালোকক দেখুৱাই আছোঁ হ'ব দেই এইখিনি অকণমান লৰাই এইখিনি লৰাই আছোঁ দেখিছে নাই কি ধুনীয়া এতিয়া ইয়াক আমি ছাগলী মাংস একচুৱেলি কি কৰিব লাগে অকণমান ফ্ৰাইটো কৰিব লাগে ফ্ৰাই নকৰিলে মাংসটো মানে মজা নালাগে আৰু সাধাৰণতে মই পাঠা বেছিকৈ নাখাওঁ কিন্তু পাঠাৰ যিটো গুণ আছে নহয় ভাল নালাগে একে ছাগলী গোন্ধ এটা ওলাই যে আমাৰ সৰুতে দেউতাই অকল পাঠা মাংসই আনে তাৰমানে আজি মানুহ আছোঁ মই আৰু নীল আৰু অবিনাশ বুলি ভাইটি এটা আছে তিনিটা মানুহৰ কাৰণেনো কিমান আনিম আজি তথাপিও বেছিকৈ আনিলোঁ 300 টকাৰ মাংস আনিলোঁ আগফালৰ ঠেং এইফালে চোৱা এতিয়া এটা মই সদায় আপোনালোকক কথা কওঁ ছাগলী মাংস কিনিলে সদায় আগ ঠেংটো ল'ব ছাগলীৰ পিছ ঠেং কেতিয়াও নল'ব পিছ ঠেং ল'লে দাঁতত আপোনাৰ মাংস লাগিব কাৰণ ছাগলীয়ে সদায় আগ ঠেংটো ওপৰত দি পেলাই কৰে পিছ ঠেঙত প্ৰেছাৰটো কৰে যে তাত আহ ওলায় আৰু ছাগলী মাংস কিনিলে সদায় আগ ঠেং আগ ঠেং চীনা বুকুখন এইকেইটা সদায় ল'ব আৰু যিডাল পাইপ থাকে খাদ্য নলী সেই খাদ্য নলীডালৰ তাক ক'ব পাইপ দে বুলি সিহঁতি লগালে পাইপডাল দিব আৰু পাইপডাল সিহঁতি যদি নাজানে ক'ব পলটি মাৰিলে পাইপডালৰ ভিতৰত আঙুলিটো ভৰাই সিহঁতি ঘূৰাই দিয়ে ঘূৰাই সৰু সৰুকৈ কাটি দিয়ে ইমানটো টুকুৰা টুকুৰকৈ আজি মই পাইপ অনা নাই আল্টিমেট লাগে পাইপডাল খাই আৰু এদিন আপোনালোকক দেখুৱাম চুস্তা সেইটো এটা ভিতৰৰ বস্তু কেনেকৈ বনাই কি কথা মই দেখুৱাম সেইটো এটা কিন্তু ছাগলী মাংস আনিলে সদায় মনত ৰাখিব আগ ঠেং আৰু চীনা মানে বুকু এই দুটাৰ বাহিৰত বেলেগ মাংস আপুনি নল'ব কিছুমানে ডিঙি দিবলৈ বিচাৰিব কিছুমানে ৰাজহাড়ডালৰ পৰা দিবলৈ বিচাৰে কিন্তু আপুনি চিধা ক'ব যিয়ে মাংস লওক আগ ঠেং চীনা আৰু আপুনি ল'ব পাৰে পেটৰ ওপৰত যে পৰ্দাখন থাকে পেটৰ যিখন পৰ্দা সেই পৰ্দাখন কিন্তু দুই চাইডৰ পৰা আপুনি যদি লৈ ইমানটো চাইজত কাটে পৰ্দাখন খুলি যায় মুখত দিলে গলি যায় মোক যেন আল্টিমেট লাগে ৰ'ব এইখিনি লৰাই মেলি মই আকৌ আহি আছোঁ আপোনালোকৰ ওচৰত কুকাৰটো খুলিলোঁ আপুনি চাব দেই এটা বস্তু দেখুৱাম এই অমিতাবোৰ পূৰা কেনেকৈ গলি গ'ল চাওক এতিয়া হ'ব এইটোৱে আমাৰ মেইন মালটো মেইন গ্ৰেভি হ'ব এইটো আলুখিনিও বইল হ'ল এইখিনি একদম লাষ্টত দিম তাৰপিছত এইখিনি মানে খাচী মাংস বনাই মোক ইয়াত ভাল লাগে তেল কিন্তু আনিছোঁ চকেইকাল তেল এইটো এক্সট্ৰাকৈ মোক দি পঠিয়াইছে ছাগলী বেপাৰীটোৱে জানে যে মোক এক্সট্ৰাকৈ তেল লাগিব এই তেলখিনি আচলতে গোটেই সোৱাদটো আনে এই তেলখিনি বহুতে তেল নাখায় আপোনালোকে এইটো খাই নাখায় পিছৰ কথা কিন্তু আপুনি যেতিয়া তেলখিনি দিব লগালগ হালধি দি দিব যদি হালধি নিদিয়ে তেল নাপায় আৰু আপুনি মানে তেলখিনি পূৰা গলি যায় এইটো আপোনালোকে কেতিয়াও নাপাহৰিব মানে নিমখ আৰু হালধি আৰু নিমখটো যদি দিয়ে আৰু হালধি নিদিয়ে লগালগ গলাই দিব কিন্তু আপোনাৰ তেলটো গোটেইখন তেল হৈ যাব তেতিয়া খাই বেয়া লাগে সেইকাৰণে মাংসখিনি ফ্ৰাই কৰোঁতে প্ৰথমতে তেল বেছি থাকিলে হালধিটো দি দিব তেতিয়া তেলটো বহুত দেৰিলৈকে গোটা হৈ থাকে এতিয়া টেনশ্যনত আছোঁ মই বিলাহী দিওঁনে নিদিওঁ মানে মই বনাই থাকিলে একচুৱেলি কোনো ধৰণৰ নিয়মতে নবনাই বনাই থাকিলে মই কোনো ধৰণৰ এনেকুৱা নহয় যে একদম চিষ্টেমেটিকেলি মানে 1 2 3 4 5 6 7 এনেকুৱা টাইপ নাযায় মোৰটোত যি খেলাই তাকে দি দিওঁ মোটামুটিতো 70% কেতিয়াবা মানে 70% ভালে থাকে কেতিয়াবা মই ইমানেই অড বনাওঁ আৰু বিশ্বাস কৰক মই নাখাওঁ মোৰ নিজৰ খাই বেয়া লাগে সঁচাকৈ অতি গেলা বনাওঁ কিন্তু আজি যিখন আছে এখন ভাল লাগিব খাই কিন্তু এটা টেনশ্যন এটা হৈছে জালুকৰ লগত বিলাহীটো মিলিব নাই বিলাহীটো দিলোঁ কাটি আঙুলিটো অকণমান গ'ল দেই মোৰ কটাৰীখন এখন বহুত ভাল এইখন আপোনাৰ হেক্স ব্লেডৰ কটাৰীটো মেনে মাৰিছিলোঁ আঙুলিৰ ওপৰতে বহাই দি দিলোঁ দবাই এইখিনি গ'ল অলপ টোপনিও লাগি আছিলে অকণমান দেৰি কাৰুকাৰ্যখিনি কৰি লওঁ এনেই এবাৰ চাওকচোন কালাৰটো কেনেকুৱা আহিছে এবাৰ চাওক
হা কি ধুনীয়া হৈছে দেখিছেনে মানে মোৰ খোৱাতকৈ বেছি বনাই মোৰ বহুত চখ মানে বস্তুটো মানে অলপ যেতিয়া নিলে মানে ভাতটো খুজি খাই মই তেতিয়া জানো সি বিৰাট ভাল পাইছে খাই মই সেইটোৱে মোক মানে প্ৰমাণ হৈ যায় যে খাই মানে বস্তুটো কেনেকুৱা আহিছে যেতিয়া কেতিয়াবা এটা দিনৰ কাৰণেও ভাত বনাই দিওঁ ন কলেজ যাবৰ কাৰণে ভাত বনাই দিওঁ বোলো ৰাতিপুৱা আপুনি গাখীৰৰ সৈতে ভাত কেইটামান সি খাই যায় সদায় কেতিয়াবা অলপ চাউল 1.5 গিলাচমান দি দিওঁ যে ৰাতিপুৱা সি খাই যাব কেতিয়াবা ৰাতিয়ে শেষ কৰি দিয়ে সি কৈছে মই ইয়ালৈ অহাৰ পৰা বোলে মোৰ খোৱাটো বহুত বেছি হৈ গ'ল বুলি আৰু যি পাচলি সি বেয়া পায় চব পাচলি মই বনাওঁ সি কয় মোৰ ঘৰত খাই ইমান বেয়া লাগে ইয়াত খাই ইমান কেলে ভাল লাগে মই বনাইছে কোনে বোলে এনেকুৱা চলি থাকে এইবোৰ ৰাতি আজি গুৱাহাটী যাম তিনিচুকীয়া যাম আপোনালোকক কম মই সেইটো যদি পাৰোঁ মই তাৰো এটা ব্লগ এটা বনাওঁ আপোনালোকে কেনেকুৱা পাই ক'ব চবেই মাংস কৈ আছিলে কাৰণে আজি খাচী ৰেচিপি এটা দিলোঁ ৰ'ব অলপ প্ৰিপেয়াৰ কৰোঁ আহি চক ওচৰলৈ আহক চক এতিয়া কি কৰিলোঁ ইয়াৰ যিটো পানী আছিলে পানীটো ইয়াত দিলোঁ এনেও পানী দিবলগীয়া আছিলে আৰু অমিতা আৰু আলুটো দিয়া নাই অলৰেডিটো সিজিলে সেইকেইটা ন এতিয়া এইখিনি আপুনি চব ফ্ৰাই ধুনীয়া হ'ল এতিয়া আমাৰ মেইন কথাটো হ'ল মাংসত সদায় মানে মই এটা নিয়ম ফ'ল' কৰোঁ এই পিঁয়াজবোৰ দেখিছে গোটা গোটা আছে যেতিয়ালৈকে পিঁয়াজ আপোনাৰ গোটাটো শেষ হৈ নাযায় গলি নাযায় এইবোৰ গোটা হৈ আছেনে পিঁয়াজ দেখিছেনে এইবোৰ গলি নাইকিয়া হৈ নোযোৱালৈকে মাংসৰ টেষ্ট কেতিয়াও নাহে হা এতিয়া আমাৰ মেইন কাম হ'ল পিঁয়াজখিনি শেষ কৰা এতিয়া কম পানী দিলোঁ ইয়াৰ পানীখিনি ইয়াত দি দিলোঁ হা ইয়াত বাকী আলু চালুখিনি পিছত দিম এতিয়া ইয়াক ঢাকনা লগাই দিম এই পানীখিনি শেষ কৰি দিম কৰি আৰু এবাৰ ইয়াৰ পৰা তেল উলিয়াম হা এইখিনি শেষ কৰি আৰু এবাৰ তেল উলিয়াম তাৰপিছত পানী চানী দি বাকী ফিনিচিং কাৰ্য কৰিম হা এতিয়া বাকী চিন্তা কৰি আছোঁ অকণমান টেষ্ট কৰি চাই ল'ম অলপ পিছত টেষ্ট কৰাৰ পিছত মই নিৰ্ভৰ হ'ব বিলাহী তাত যাব নাযায় এইটো কিন্তু অলপ পিছত হ'ব ৰ'ব এইটো ঢাকনা মাৰি পেলাই মই আহি আছোঁ ইয়াত পানী চানী দি গৈছিলোঁ এতিয়া চাওঁ কি হৈছে আহক চব দেখিছে নাই এতিয়া আকৌ তেলটো ওলাবলৈ আৰম্ভ কৰিছে এই তেলখিনি যে গলিছে দেখিছে নাই গুণটো কিন্তু ক্লাছিক গুণ আহিছে দেই ইয়াত মই মছলা একো নিদিওঁ কিন্তু আদা নহৰু আৰু অকল জালুক গুড়ি বাকী মই একো মছলাই নিদিওঁ এতিয়াও ইয়াত এতিয়া মাংসখিনি সিজিছে নাই সেইটোৰ ওপৰতে বেছ কৰিম এতিয়া নাই মাংস একোৱে হোৱা নাই এতিয়া ইয়াত অকণমান পানী দি দিম সাধাৰণতে মাংস চাংস বনালে গৰম পানী দিব লাগে এইটো কথা মই সদায় ভিডিঅ'ত কওঁ কিন্তু আল্টিমেটলি মোৰ দিয়া নহয় মই সদায় ঠাণ্ডা পানীয়ে দি দিওঁ এইটো উতলি থাকক মোৰ কোনো কাম নাইতো এতিয়া কম জুই দি থৈছোঁ আৰু মোৰ মাংস বনালে সদায় 1 ঘণ্টা 1.5 ঘণ্টা লাগে মই কম জুইত বহুত দেৰি সিজাওঁ মাংসটো আৰু মাংস আপুনি যিমান সিজাব সিমান টেষ্টি হয় আৰু এটা কথা আপোনালোকে মন কৰিব দেই যদি আপুনি জানে কাইলৈ আপোনালোকৰ ঘৰলৈ হেৰি আলহী আহিব আপুনি জানে কাইলৈ আলহী আহিব খাচী মাংস বনাব আপুনি কি কৰিব এটলিষ্ট খাচী মাংসটো আপুনি যেনেকৈ নবনায় আগদিনাখন বনাব চাপ'জ কাইলৈ দিনত খাব আজি আবেলি মানে বনাই দিব বনাই সি ঠাণ্ডা হোৱাৰ পিছত তাক ফ্ৰিজত ৰাখি দিব তো আপুনি সেইটো মাংসৰ যিটো সোৱাদ আপোনাৰ আলহীয়ে কৈ যাব যে আপুনি কেনেকৈ বনাইছিলে মানে এইটো নিয়মেই হয় আপুনি খাচী মাংস বিশেষকৈ আজি মই এই মাংসটো বনালোঁ এতিয়া কমপ্লিট হৈ গ'ল ইয়াক মই ঠাণ্ডা হোৱাৰ পিছত এটা বৰ্তনত উলিয়াই মই ফ্ৰিজত থৈ দিলোঁ ঢাকনা এখন মাৰি তো এই বস্তুটো আপুনি কাইলৈ গৰম কৰি যদি দিয়ে সেইটো নিচিনা টেষ্টি মাংস পৃথিৱীত ক'তো নাপায় মাংসত যদি টেষ্ট উলিয়াবলৈ আছে আপুনি এদিনৰ পিছত খাব যিকোনো মাংস আপুনি বনাব ঠাণ্ডা কৰি পেলাই আপুনি ফ্ৰিজত ভৰাই দিব এই টিপছটো আপোনালোকে লৈ চাওক যদি হয়নে নহয় ক'ব মই বিশেষকৈ আমেৰিকাত আমাৰ বাইদেউহঁতৰ তাততো মানুহ অহা যোৱা কৰিলে এনেকৈ বহুত আইটেম বনাই ন আৰু তাততো কাম কৰা মানুহ থাকে নিজে কৰিব লাগে বাইদেউহঁতে কি কৰে আগতেই বনাই পেলাই সিহঁতে ফ্ৰিজিং কৰি দিয়ে সিহঁতৰ ডাঙৰ ডাঙৰ ফ্ৰিজ থাকে প্ৰকাণ্ড আৰু ৰুমটোৰ সমান ফ্ৰিজ থৈ দিয়ে আৰু মানে ইমানেই টেষ্টি হয় খাবলৈ সেইটো কথা মই নিজেও টেষ্ট কৰি চাইছোঁ আপুনি যদি ৰাতি আপুনি মাংস খায় কেতিয়াবা থাকি গ'লে আমি এবাতি থৈ দিওঁ পিছদিনা ৰাতিপুৱা খাবৰ কাৰণে আপুনি চাবচোন ৰাতি খোৱা আৰু পিছদিনাখন খোৱাৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ থাকে এইবোৰ সৰু সৰু কথাবোৰ নিজেই উলিয়াব লাগে এতিয়া এইটো দি থৈছোঁ মই আজি বেছি নকৰোঁ বেঙেনা আনিছিলোঁ 2টা নিলে বেঙেনা খাই বেয়া পায় কিন্তু আজি ইয়াত কি কৰিম জানে ফ্ৰাই কৰোঁ নে পুৰি পেলাই বনাওঁ সেইটো ভাবি পাৰ পোৱা নাই কিন্তু আৰু এটা কথা খাচীত যদি আপুনি বেঙেনা এটা পুৰা বাকলি চাকলি আঁতৰাই আপুনি দি দিয়ে
গুলি লাগে খাই, কিন্তু এইটোতে যিহেতু মই অমিতা দিছোঁ সেইকাৰণে আজি বেঙেনা নিদিওঁ, মই বেঙেনা দি বনাই পাইছোঁ। আপুনি বেঙেনাটো পুৰিব, পুৰি খাচীটো এনেকৈ বনালে যেতিয়া খাচীখিনি ফ্ৰাই কৰি দিব মাংসখিনি, এই আপুনি এই ওপৰ মালটো গুচাই আপুনি ভিতৰৰ পুৰা অংশটো ইয়াত দি পেলাই পুৰা তাত লগাই দিব। মানুহে গমো নাপাব কি আছে কি নাই, কিন্তু বেঙেনা গুটিটো পাব, কিন্তু বেঙেনাৰ টেষ্ট একো নাপায়, কিন্তু আল্টিমেট টেষ্ট এটা আহে। সেইটো মই ৰেচিপি আপোনালোকক দেখুৱাম। বেঙেনাটো মেবি ফ্ৰাই কৰিম চাগে, অবিনাশ আহিব, সিয়ে মই খাম, নিলে অলপ খাই বেয়া পায় বেঙেনা, তথাপিও সি কি কৰে চাম আৰু। ব'লক শেষ কৰিম, তাৰপিছত আহিম আপোনালোকৰ ওচৰলৈ। লাষ্টত আৰু এইখিনি বাকী আছে নহয়, এইখিনি দিবলৈ, এইখিনি লাষ্টত দিম, কাৰণ আলু চালু পূৰা গলি আছে, এতিয়া দি দিলে একদম নাইকিয়া হৈ যাব। সেইটো অকণমান পিছত দিম, দি পেলাই ফিনিচিং দি দিম। এইটো এতিয়া উতলিবলৈ আৰম্ভ কৰিছে, আহি আছোঁ, ফিনিচিং টাচ দিওঁ আৰু চকী কি হৈছে এইখন। এয়া পূৰা মাংসখিনি পূৰা সিজি গ'ল, এতিয়া আৰু দেৰি নকৰোঁ, এতিয়া এইখিনি ইয়াত দি দিলোঁ, এইখিনি ইয়াত দি দিলোঁ। মই খালি অকণমান এবাৰ চাই লওঁ নিমখটো কেনেকুৱা হৈছে সেইটো। এতিয়া বহুতে সুধিব যে আপুনি ইয়াত দিলে আকৌ কেলে পেলাই দিলে। আচলতে ইয়াত কেছটো কি হয় জানে, বাতিবোৰ ধুই থোৱা থাকে যে পানী থাকে, আপুনি যদি ডাইৰেক্ট প্ৰথমতে এনেকৈ লৈ পেলাই খাই দিয়ে তেনেহ'লে আপুনি নিমখৰ টেষ্টটো নাপায়। এবাৰ ইয়াত সদায় দিব, দি পেলাই ল'ব, লৈ তাৰপিছত টেষ্ট কৰি চাব কেনেকুৱা লাগে। মই অকণমান টেষ্ট কৰি চাই লওঁ। মজা লাষ্ট হৈছে। স্লাইড অকণমান নিমখ দি দিওঁ, আৰু যদি বিলাহীখিনি দি দিওঁ চুনেপে চুহাগা হয়। এইখিনি 1 মিনিটো দেৰি নকৰোঁ, চব বিলাহীখিনি দিছোঁ, বিলাহীখিনি লাগিব ইয়াত। চব কেনেকুৱা লাগিছে কালাৰটো। এয়া হ'ল মোৰ আজি মাংস। এই বিলাহীখিনি গলি যাব আৰু তাৰপিছত দি আনিম। আৰু সেই তেলতে মই তেজপাত আৰু শুকান জলকীয়া কেইটামান দিছিলোঁ। খাচী মাংস বনালে তেজপাত আৰু শুকান জলকীয়া তেলত পিঁয়াজ দিয়াৰ আগত অকণমান দি ল'ব। এয়া দেখিছেনে মই উতলিলে কেনেকুৱা লাগিব চব। এতিয়া এই আপোনাৰ আলুবোৰ পূৰা গলি গ'ল, এতিয়া অমিতাবোৰো পূৰা নাইকিয়া হৈ যাব। অকণমান আপুনি অমিতাবোৰ নিজে ভাঙি দিব। মানে অমিতা দি দিলে আৰু মাংস, মানে এইটো খাটি অসমীয়া ষ্টাইল। মানে বাহিৰৰ মানুহবোৰে বিহাৰী বেংগলী, মানে বিহাৰী মানুহবোৰে বিশেষকৈ এই আলুও নিদিয়ে, সিহঁতে মানে গোটেইখিনি মছলা পিছে, গোটেই মছলাখিনি পিছে সিহঁতি, পিচি পেলাই সিহঁতি মানে আলু দিলেও ভাবে যে আলু দি বনায় নেকি। মানে সিহঁতি মাংসত মছলা মানে একো নকৰে, মাংসত অকল মছলা সিহঁতৰ মতে, সিহঁতি আলু নিদিয়ে। বিহাৰী মানুহৰ লগতো মই এনি টাইম থাকোঁ ন, তিনিচুকীয়াখনতো গোটেই মোৰ লগৰখিনি বিহাৰীয়ে, সিহঁতি আকৌ এনেকৈ বনালে খাই বিৰাট ভাল পায়। তাৰপিছত এতিয়া অৱশ্যে তিনিচুকীয়াত আমাৰ চিনাকি বিহাৰীবোৰ যিবোৰৰ লগত একেলগে থাকোঁ, তেওঁলোকে কিন্তু আজিকালি আলু চালু দিয়ে, কিন্তু সিহঁতৰ মতে মাংসত আলু দিয়ে নেকি এনেকুৱা টাইপ দিয়ে মানে। এতিয়া ইয়াত হৈ গ'ল গোটেইখিনি, অকণমান স্লাইড পানী দি দিওঁ, অকণমান পানী দিলোঁ। অবিনাশ আহি গ'ল মজাকৈ। আজি মোৰ বনাবলৈ সুবিধা হৈ গ'ল, কেলৈ দুটা থাকিলে মানে বনাই ভাল লাগে। মই অকলে ভিডিঅ' কৰি থাকিলে এখনতে বনাম লৰাম, এতিয়া অবিনাশ আছে টেনশ্যন নাই। এনিৱে কেনেকুৱা পালে জনাব, এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ, দিয়াচোন। চব কেনেকুৱা লাগিছে কালাৰটো, খালি সেইটো কওক। তেলবোৰ চব লোভ লাগিছে নাই তেলখিনি দেখি, তেলখিনি নগলিলে দেখিছে নাই, গোটা গোটাই থাকিলে, যিটো যে গলিব লাগে অকল সেইখিনিয়ে গলিছে। আৰু মাংস চব, মাংসৰ পিচ চব, মাংস ইমান দেৰি আৰু সিজিবলৈ নাই, পূৰা সিজি গ'ল। এতিয়া অকণমান দেৰি হোৱাৰ পিছতে আৰু এইটো ঢাকি দিলোঁ। এতিয়া মই ভাতটো চাউলটো ধুই পেলাই উঠাই দিওঁ, তাত বেঙেনা ফ্ৰাই কৰিম আৰু হৈ যাব। একদম লাষ্টত মই দেখুৱাই দিম আৰু কেনেকুৱা হৈছে এইটো নমোৱাৰ পিছত দেই। এতিয়া মোটামুটি চব বিলাহী চিলাহী চব সিজি গ'ল। অকণমান লাষ্ট এইটো ফাইনেল আৰু মই টেষ্ট কৰিম দেই। চব এটা বস্তু দেখুৱাম দেই, চব জোলখন দেই কিমান ডাঠ হৈছে। এইটো ডাঠটো হৈছে, পিঁয়াজটো একদম কমাই দিছোঁ, মই এটাই পিঁয়াজ দিছোঁ, মিডিয়াম চাইজৰ এটা পিঁয়াজ দিছোঁ। এই ডাঠটো মেইন হৈছে আপোনাৰ হেৰিৰ কাৰণে, অমিতাটোৰ কাৰণে।
মা কচম ক্লাছিক হৈছে দেই, সঁচাকৈ ভাল হৈছে। কিন্তু মই এটা ডাউট আছে, অকণমান পানী অকণমান লাগিব, মানে অকণমান পানী দি দিওঁ আৰু চাইড অকণমান নিমখ দিওঁ। অকণমান নিমখ দি দিলোঁ। এতিয়া ইয়াত অকল মাংসখিনি আছে, আলু আছে আৰু বিলাহীখিনিও গলি গ'ল। ইয়াত ধুনীয়া হয়। মোৰ ভাত এতিয়া হৈছে, মই ইয়াত ধনিয়া কাটি থৈছিলোঁ, ধনিয়াখিনি গোটেই ওপৰত দি দিলোঁ। মোৰ মাংস ৰেডি। কেনেকুৱা পালে কওক? এইখন হ'ল। এবাৰ উতল আহি গ'লে মই বফ কৰি দিম। হৈ গ'ল। মই মাংসটো জুই বন্ধ কৰিলোঁ, ঢাকনা লগাই দিলোঁ। কেনেকুৱা পালে এতিয়া মাংসটো আপোনালোকে জনাব, কিন্তু খাবলৈ সঁচাকৈ ভাল হৈছে আৰু টেষ্ট কৰাত মই 1 নম্বৰ। মই মানে টেষ্টত মই চব গম পাই যাওঁ, কোনটো বেছি হৈছে কোনটো নাই। ইয়াত জালটো অলপ বেছি হৈছে, মই আগতে কৈছিলোঁ আজি পূৰা জাল দি বনাম বুলি। ৰাতি আকৌ যাব লাগিব, আজি হোৱাই নহ'লে, দিনটো এইবোৰতে কৰি থাকিলোঁ। তাৰপিছত আৰু কি ক'ম, নেক্সট আকৌ এটা ভিডিঅ' লৈ আহিম। যদি এনেকৈ খানা বনাওঁ, লগত যদি কোনোবা থাকে, ডেফিনেটলি মই আকৌ ভিডিঅ' বনাম। অকলে থাকিলে আচলতে বনাবলৈ অলপ দিগদাৰ হয়। আপোনালোকেও বনাই চাব, আপোনালোকে কেনেকুৱা পালে এবাৰ জনাব। আৰু নতুন কিবা যদি ৰেচিপি থাকে, ডেফিনেটলি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলো ভালে থাকক, একদম বিন্দাছ থাকক, হাঁহি থাকক, খাচী মাংস খাই থাকক। অলপ তেল বেছিকৈ দি পেলাই, বেছিকৈ নাখাব, অলপ কমকৈ। আৰু বাকী মোৰ ৰেচিপিবোৰ ঘৰত ট্ৰাই কৰি চাব, কেনেকুৱা পালে এবাৰ মোক জনাব, ভাল লাগিব। সকলো ভালে থাকক। থেংক ইউ ছ' মাছ।